Hello everyone. আজি আমাৰ ৰুমত মানে পূজা বুলি মানে সাইডৰ ৰুম আৰু আমি মিলাই মিলি মানে মাছ খাবলৈ বুলি লৈ আহিছো মাছ লৈ আহিছে বায়ে মাছ কিনি লৈ আহিছে আমাৰ ভন্টি কিজনী মাছ কিনি লৈ আহিছে বেছি নহয় আৰু অলপ অলপ দেই তাৰপিছতে আমি দেখাই যাম আমি কি ভিডিঅ' কৰো কি কৰো আজি দেখিলে আমাৰ আইদেউ মাছ ধুই আছে কোটা এয়া মাছ ধুই আছে দেই আমাৰ ৰান্ধনী চাও ৰান্ধনী মুখখন ৰান্ধনী খুব হাঁহিছে বহি আছে চাই আছে তাই কেনেকে বনাই কি কি দি বনাব তাইহে জানে দেই কেনেকে মই ধুই দিছো মানে বাকিখিনি তেখেতে বনাই এফালে ৰান্ধনী কাৰিকৰী সব এইফালে যোগাৰ লৈ লৈছে তাই বিলাহী কি লৈছে আদা নহৰু নাই নহৰু নহৰু তাৰপিছতে ধুনীয়া লৈ লৈছে তাই এতিয়া বনাই থাকিব আৰু আইটেম গোটাই এতিয়া কেনেকৈ বনাই ধুই মেলি ৰেডি নতুন ৰান্ধনীয়ে বনাই খুৱাব আমাক সদায় আমি বনাই বনাই নিজে নিজে খাই খাই দেখুৱাই থাকো যে আজি আমাক বেলেগে বনাই খুৱাব দেই চাই থাকিব ভিডিঅ'টো বৰ্তমান এয়া মাছটো মেৰিনেট কৰি লৈছে কি কি দিছে হালধি নিমখ দি লৈছে তাই ফ্ৰাই কৰিব ৰেডি কৰি লৈছে গেছটো খোলা আছে নাই গেছটো খোলা নিচিনা আৱাজ আহিছে এই বাহিৰৰ পৰা যে বুজা সি সিকে মাটি থাকে মানে সেই মাটি পৰা আহি থাকে এইফালে জীয়াই মেলি থৈছে দেই ৰান্ধনীয়ে গেছে জ্বলাব পৰা নাই এতিয়ালৈকে ৰান্ধনীজনী গেছে জ্বলাব পৰা নাই এয়া জ্বলাইছে আৰু মই জ্বলালে দেই নহয় তুমি মোৰ কাম ভাল থাকিছে নকৰা ঠিকানে বনাব গৈছিল পিয়া মাছ क्या बिलाई मास के भी धनिया इजनी एया बनाय আছে পুরা ইজনি হিজনি অনিয়া বগা কই বলে বাইদো এই গাছনি কোনখিনি আই নে গাছটা কইলা দে ইয়াৰ ৰান্ধনীয়ে তেল দিলে দেই নতুন ৰান্ধনী কেৰাহীখন পাতল আছে গৰম হলে তেল জনি এখন দাঁত থৈ দিলে নেকি মাছটো এতিয়া ফ্ৰাই কৰি লৈছে আমাৰ ভণ্টিজনীয়ে মাছ ফ্ৰাই কৰি লৈছে পূজা আহিছে যেহেতু পূজা লাগিছে গাত পূজা বুলি ক'লে সৰু কাললৈ মনত পৰে আৰু সৰুতে কিমান ফূৰ্তি কৰিছিলো আজিকালি ফূৰ্তি কৰা বস্তুটো নাইকিয়া নিচিনা হৈ গ'লগে ডাঙৰ হৈ আহিলো এতিয়া সৰু কাললৈ মনত পৰে পূজা বুলি ক'লে সেই যে স্প্ৰিং মেলাটো যে আছিলে যে স্প্ৰিং মেলাতে নুনু খাই থাকে যে আৰু মানে ধেৰ বস্তু থাকে ন সৰুতে এই ভাৰতৰ কথা আজিকালি ডিজাইন ধেৰ ডিজাইন বনাব সৰুতে আৰু কিমান বস্তু লৈছিলো আজিকালি এই মানে পূজা বুলি ক'লে সেই সৰু দিনকেইটালে মনত পৰে দেই হেল্ল' কমকে দিব লাগিছিলে গেছটো কমাই দিয়া দিছে টেঙাৰী বুলি আমি সেই ট্ৰেইনত দি পেলাই আছে আকৌ মই মন্দিৰ কথা কৈছো আৰু ইফালে আছে এতিয়া কম আজি মই কম দিব নোৱাৰিছো যাব হলে নহয় নে এই মহাই আছে মনে আছে নে যে কৈছে সবজি বনাই আছে
ভাত পাতি বুলিব তই জানো যে ভাত পাতি দিকে চব্জি বনাই আছে আমাৰ বাইদেউ এইয়া বিলাহী উতলিয়াই আছে একদম চব্জিটো পুৰা গ্ৰেভি বনাব কিনো দেখা মাছৰ চব্জি সদায় বনাই থকা হয় হয়নে লগে ভাগে বনাই খাইছো বুলি হয়নে ভাগৰো লাগিছে ন ডিউটিপা আহি মেলি এইফালে বহি আছে ৰাইজে উঠিবলৈ মাছ ভাত নিদিয়ালৈকে নুঠুৱে বুলি কৈছে খায়ে যাম বুলি কৈছে মেকুৰী বহি আছে মেকুৰী মাছ ভাত নিদিয়ালৈকে নেযাওৱে বুলি একেবাৰে কি কবা ফোন মাৰিছে একদম বাহুতে কেৰাহী চুচি কাক দিছে একদম পুৰা কেৰাহী চুচি মাছ ভাত খুৱাইছে দুপিচ লৈ লৈছে বোলে ৰান্ধনী পিছে এনেও কমকে ল'ব লাগে পুৰা একদম কেৰাহী চুচি দি আছে মোৰ কাৰণে কাঁহী সজাই দিছে দে ফটো মাৰিব কাৰণে মোলে ভাত সজাই দিছে দে এয়া ফটো মাৰিব কাৰণে সজাই দিছে এখন লাষ্টত চবে খাদ্য খাব নালাগে একদম মানে ফটো চটো মাৰিবৰ কাৰণে মানে ৰান্ধনীয়ে পুৰা ভাত থালিখন একদম সজাই দিছে এয়া আমাৰ ওচৰ ৰুমৰ ছোৱালী দেখিছে আপুনি মহালয়া ভিডিঅ'টোত আপোনালোকে হাঁহিছে এফালে বাইদেউ বহি লৈছে পুৰা ভাত খাবৰ কাৰণে আৰু গাখীৰ নাই আগবাকি আহি আছে হ'ব এতিয়া আমি ভাতটো খাব লৈছো আৰু খাইছে আৰু ৰান্ধনী আগতে খাইছে দেই ৰান্ধনী আগতীয়াকে খাইছে ইয়া ভাত আলহীক দিয়াই নাই ভাত দেই বটল লৈ আহিছে পানী আনিছে নে কি আনিছে তাইহে জানে দেই সদায় মানে ইমান খিনিয়ে খাই তাই ফুলকে লৈ আহিছে বুলি কৈ আছে তাই আজিৰ ভিডিঅ'টো ইমানে আছিল ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই